মই ৰাতিপুৱাই আজি ইয়াত বাইকাৰ্ছ কেইজনমান পাইছোঁ। আচলতে আমাৰ লগত আছে বিকাশ চেত্ৰী। বিকাশ আমাৰ অসমৰ এগৰাকী পপুলাৰ ইউটিউবাৰ। লগত আছে সমীৰণ আচ্ছা, ঠিক আছে। এইকেইজন আছে, তেওঁলোকে আজি অল ইণ্ডিয়া বাইক ৰাইডিঙত যাব। মই সমীৰণ কি বিকাশৰ ক'ত যাবা, কি কৰিবা? হয়, আমি ইয়াৰ পৰা বাইক ৰেলী আৰম্ভ কৰিম। অল ইণ্ডিয়া ৰাইড আমি প্ৰথমতে নৰ্থ ইণ্ডিয়া যাবলৈ চেষ্টা কৰিম। আমি আজি শিলিগুৰিলৈ যাম। শিলিগুৰিৰ পৰা এইফালে বিহাৰ, ইউ.পি., তাৰপিছত দিল্লী, পাঞ্জাৱ হৈ এইপিনে হিমাচল প্ৰদেশ, এইপিনে নৰ্থ ইণ্ডিয়া গোটেইখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এই আমাৰ যাত্ৰা 30-40 দিনীয়া আমাৰ এই যাত্ৰা হ'ব। আৰু আমি গুৱাহাটীৰ পৰা আজি মোৰ বন্ধু কেইজনমান থ'ব যাব শিলিগুৰিলৈ। শিলিগুৰিৰ পৰা আমি দুজন, মই আৰু মোৰ বন্ধু সমীৰণ, আমি গোটেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম অল ইণ্ডিয়া ৰাইড। আৰু প্ৰণয়দা আৰু মাই নিউজ এনিক বহুত বেছি ধন্যবাদ, আমাক এনেকৈ ছাপোৰ্ট কৰাৰ বাবে বহুত বেছি ধন্যবাদ। বিকাশ, এইবাৰ যাত্ৰাত কি প্লেন, কি কৰিবা এইবাৰ? যোৱাবাৰ মাজতে অল আছাম ৰাইডিঙত বহুত কিবা কি কৰিছিলে, এইবাৰ কি প্লেন? মই ইয়াৰ আগতে অল আছাম ৰাইড কৰিছিলোঁ। সেইটো আমাৰ গোটেইখিনি আমাৰ আপাৰ আছাম, লয়াৰ আছাম, বৰাক ভেলী গোটেইখিনি আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ। অসমখন ইমান যে ধুনীয়া, আমি অসমৰ ৰাইজক দেখাবলৈ চেষ্টা কৰিছিলোঁ। আৰু এতিয়া সেই অল আছাম যোনটো ৰাইড কৰিলোঁ, সেই ৰাইডৰ আমাৰ যিবিলাক এক্সপিৰিয়েঞ্চ, আমি সেইবোৰ এক্সপিৰিয়েঞ্চ আমি বাহিৰত নি আমাৰ অসমখন যে ইমান ধুনীয়া সেইটো আমি দেখাবলৈ চেষ্টা কৰিম। আৰু বাহিৰত গৈ বাহিৰৰ বিভিন্ন টুৰিষ্ট প্লেচবোৰত আমাৰ অসমখনৰ বিষয়ে ক'ম। আৰু আমি অসমখনক প্ৰমোট কৰিবলৈ চেষ্টা কৰিম। এই ৰাইডটোৰ সেইটোৱে আমাৰ মটিভ। মানে মূল থিমটো কি হ'ব, মানে আছাম? হয়, অল ইণ্ডিয়া ৰাইডৰ আমাৰ প্ৰথমটো হ'ল যে ৰোড ছেফটি। আমি বাইক চলাওঁতে সদায় হেলমেট লগাই, ভালকৈ গিয়াৰ লগাই এনেকৈ বাইক ৰাইড কৰিব লাগে, প্ৰথমটো। আৰু দ্বিতীয়টো হ'ল যে আমাৰ অসমখনত আহিব লাগে, ভিজিট আছাম। আমাৰ অসমখন বহুত ধুনীয়া, আমাৰ অসম আছাম সকলোৱে জানে। তেওঁ অসমখনত সকলোৱে বাহিৰৰ টুৰিষ্টবিলাকো আহিব লাগে, সেইটো আমাৰ মটিভ। মই বিকাশৰ ড্ৰেছ দেখাইছোঁ। বিকাশ, এইটো কি আছে? জেকেট আপোনাৰ ৰাইনক্সৰ জেকেট হয়। এইটো আপোনাৰ গোটেইখিনি ছেফটি আছে, মানে যদি ইয়াতে পুৰা ছেফটি আছে। এইটো গাৰ্ড আছে, পেনো আছে। মই পেনটো এতিয়া পিন্ধা নাই, পেনো আছে, কিন্তু মই এইটো পেনৰ ঠাইত মই এতিয়া এইটো লগাইছোঁ, এইটো নি গাৰ্ড লগাই লৈছোঁ। আৰু শ্বু আছে আপোনাৰ প্ৰপাৰ শ্বু, যাতে একো নহয় আৰু ধৰক পৰিলে। আৰু পিনে আপোনাৰ হেণ্ড গ্লভছ আছে, এইপিনে আপোনাৰ হেণ্ড গ্লভ আছে, গোটেইখিনি ছেফটি আছে। আৰু লগত আপোনাৰ হেলমেটটো আছে, ভাল হেলমেট আপোনাৰ। কেতিয়াবা ধৰক ভগৱানৰ কৃপাৰ কাৰণ আমি বহুত এইফালে আমি হিমাচল প্ৰদেশত বিভিন্ন বৰফো পাব পাৰোঁ। আৰু আপুনি এতিয়া চাব পাৰে, ঠাণ্ডাৰ কাৰণে আপোনাৰ এইটো আপোনাৰ থাৰ্মেল এটা লাইনাৰ আছে আপোনাৰ ভিতৰত, যাতে আমাৰ ঠাণ্ডাটো নালাগে বস্তুটো। গোটেইখিনি আমি ছেফটি মেইনটেইন কৰি কিনে ৰাইডটো মানে আৰম্ভ কৰিম। কাৰণ এতিয়া য'ত যাবা সেই এলেকাটো বহুত ঠাণ্ডা হ'ব, মানে বিশেষকৈ নৰ্থ ইণ্ডিয়াতে যথেষ্ট মানে শীতৰ গ্ৰাসত পৰি আছে। তাৰ বাবে আমি সেইকাৰণে গিয়াৰবিলাক ভালকৈ লৈছোঁ গোটেইখিনি। আৰু আমাৰ পেকিঙো বিভিন্ন, আমাৰ গৰম কাপোৰ আছে লগত। মই এতিয়া বিকাশৰ বাইকখন দেখাইছোঁ, নেক্সট লেভেল। বিকাশৰ এটা শ্লোগান, ডাইলগ, এইটো লিখি লৈছে, নেক্সট লেভেল। আৰু ঠিক আছে, এইখন হ'ল 390 এডভেঞ্চাৰ আপোনাৰ KTM-ৰ 390 এডভেঞ্চাৰ। টুৰিঙৰ কাৰণে বহুত বেছি ভাল মানে। আচ্ছা, এইখন বাইকখন দেখুৱাইছে বিকাশৰ বাইকখন। ছ'চিয়েল মিডিয়াত কিমান চিচি বাইক এখন? এইটো আপোনাৰ 390 চিচি বাইক এখন। এইখন 390 চিচি বাইক। আৰু ৰেডি পূৰা সম্পূৰ্ণ সাজু। আৰু আপোনালোকে হেলমেটটো অলপমান দেখাই দিব পাৰে। হেলমেটত আপোনাৰ এইটো মানে যাতে আমাৰ ধৰক ৰাইড কৰি থাকোঁতে বিভিন্ন ধৰণৰ ফোন আহে, ঘৰৰ পৰা ফোন আহে বা কিছুমান ইমাৰ্জেঞ্চি ফোন থাকে, তেতিয়া আমি মোবাইলটো ওলাই থাকিব নালাগে। মই এটা ব্লুটুথ হেডছেট এইটো কানেক্ট কৰি লৈছোঁ। এইটো আপোনাৰ ভিতৰতে এইপিনে চাওক, মোক কথা পাতিলে এইটো দি আপোনাৰ আহিব। আৰু লগতে আৰু দুটা মাইক আছে, আৰু এটা মাইক আছে। এই মাইকেদি আপোনাৰ যেতিয়া মই গৈ থাকিম হেলমেটটো লগাই এনেকৈ, তেতিয়া আপোনাৰ কি হ'ব, ইয়াতে মোৰ যিখিনি ৰেকৰ্ড কথা কৈ থাকিম, GoPro কেমেৰা আছে। হয়, GoPro মাইকটো আপোনাৰ এইটো লগোৱা আছে। মোৰ কথাখিনি মোৰ ধুনীয়াকৈ ৰেকৰ্ড হৈ থাকিব। মানে এইটো এটা মোৰ এইটো মোবাইলৰ লগত কানেক্ট থাকিব, এটা মোৰ GoProৰ লগত এইটো কানেক্ট থাকিব। এইখিনি গোটেইখিনি কানেক্ট আছে। হয়, আৰু এইটো যোনটো লগোৱা আছে, এইটো ব্লুটুথ হেডছেট, এইটো আপোনাৰ ভিতৰেদি আপোনাৰ এইটো মাইক আছে, মানে ভিতৰেদি শুনা পাই থাকিম। এইটো এই ফুটা আছে যে, ভিতৰেদি এইটো ফিটিং কৰা আছে, মানে বস্তু গোটেইখিনি কানেক্ট কৰি লৈছোঁ। হেলমেটটোত মানে গোটেইখিনি যোগাৰ পূৰা আছে, গোটেই যোগাৰ আছে। বিকাশে ব্লগিং কৰে আৰু ইউটিউবত বহুত ষ্টৰি কৰিব, মানে এইবিলাক। আৰু কেমেৰা কি আছে বিকাশ? কেমেৰা মোৰ এটা আছে নিকনৰ Z50, আপোনাৰ এইটো বহুত ভাল। আৰু আছে আপোনাৰ GoPro Hero 8 আৰু মোবাইল, এই তিনিটা দি মই হেৰি কৰিম আৰু গোটেইখিনি। মই বিকাশৰ বাইকখনৰ কাৰণে আকৌ দেখুৱাই দিছোঁ। KTM কি বুলি কয় এইখন? এইটো 390 এডভেঞ্চাৰ। 390 চিচি। হয়, হা, সম্পূৰ্ণ সাজু। কিমান পুৰণি বাইকখন? এইটো আপোনাৰ লোৱা বেছি দিন হোৱা নাই, এমাহ হৈছে। এই বাইকখনৰ প্ৰাইচ কিমান? এইটো আপোনাৰ অন ৰোড অলমষ্ট 3,40,000 আহে।
আচ্ছা ইয়াত মই জানিব বিচাৰিছোঁ বিকাশৰ লগত কি কি আছে এইটো এটা বেগ এইটো বেগত মোৰ সম্পত্তি। গোটেইখিনি গিয়াৰ্ছ আছে মানে হেৰি গেজেটছবিলাক আছে কেমেৰা হৈ গ'ল আৰু এটা মোৰ এক্সট্ৰা মোবাইল মানে যিখিনি ইমাৰ্জেঞ্চি বস্তু মানে লাগি থাকে ঘপকে যিবিলাক বস্তু ওলাব পাৰি তৎক্ষণাত সেইখিনি বস্তু ইয়াতে লগোৱা আছে আৰু যিবোৰ কাপোৰ আছে কাপোৰ যাতে মই হোটেলত যাই কিনে খুলিব পাৰোঁ ৰাস্তাত যেন খুলিব লগা নহয় সেইবোৰ বস্তু মই ইয়াতে লগাই লৈছোঁ যিবোৰ ইমাৰ্জেঞ্চি ৰাস্তাত ফটাফট লাগে সেইবোৰ মই আগফালে এইটোত টেন বেগটোত লগাই দিছোঁ বঢ়িয়া আৰু বাকী লগৰকেইজন কোন ক'ত ক'ত যাবা তোমালোকে আয়ুব আছে মোক থ'বলৈ আয়ুব ক'লৈ যাবা তোমালোকে চিলিগুৰিলৈ তাক থৈ পেলাই গৈ ঘূৰি আহিবা তা আয়ুবতো সাজু হৈ আহিছে নহয় সাজু হৈছে এদিনত আৰু কোন কোন আছে এইফালে বিজেকে আছে নমস্কাৰ মই ভাস্কৰ মোৰ নামটো আৰু বিকাশ অলপমান আগবাঢ়ি থ'বলৈ যাম চিলিগুৰিলৈ আৰু বিতুপন শইকীয়া নমস্কাৰ মই বিতুপন শইকীয়া মোৰ লখিমপুৰত ঘৰ আৰু মই কোকৰাঝাৰলৈ আহিছিলোঁ মই বোলো লগতে বিকাশৰ লগতো গৈ ইয়াক চিলিগুৰিলৈকে আগবঢ়াই থৈ আহোঁ আচ্ছা বঢ়িয়া বঢ়িয়া এই 4খন বাইক আৰু সমীৰণ আহি আছে আৰু এজন আমাৰ যোনজনে মোৰ লগত একদম অল ইণ্ডিয়া কমপ্লিট কৰিব তেওঁ আহি আছে মানে অকণমান পলম আছে বিকাশ কিমান মান ষ্টৰী হ'ব টোটেল এই জাৰ্ণিত আমি কিমান মান ষ্টৰী দেখিবলৈ পাম এপিছড মোৰ চেনেল আই লাভ ট্ৰেভেল এণ্ড ফুডত কমচে কম আমাৰ 40 দিনৰ যাত্ৰা হ'ব আমাৰ 30টাতকৈ ওপৰত এপিছড মই বনাবলৈ চেষ্টা কৰিম আৰু মানে ক'ত থকা মেলা কি প্লেনিং মানে সেইবিলাক থকা মেলা আপোনাৰ আজি ইয়াৰ পৰা যাম চিলিগুৰিত থাকিম আজি ফাৰ্ষ্ট ডে চিলিগুৰি হ'ব তাৰপিছত চিলিগুৰিৰ পৰা সেইফালে দৰভঙা নহ'লে পাটনা থাকিবলৈ চেষ্টা কৰিম তাৰপিছত গৌৰখপুৰ সেনেকৈ মানে এদিনত আমি বেছি এতিয়া ঠাণ্ডা দিন আৰু আমি যিমান পাৰোঁ দিনতে ৰাইড কৰিবলৈ চেষ্টা কৰিম আৰু এদিনত আমি 300-350 ভিতৰতে আমি ডিষ্টেঞ্চ কভাৰ কৰিম মানে এদিন প্ৰত্যেক দিনত হয় প্ৰত্যেক দিনত আৰু তাত গৈ তাত লোকেল বাইকাৰ চলোৱাটো কিবা কথা বতৰা হ'ব হয় আমাৰ মানে উজ্জ্বলদা বুলি আছে উজ্জ্বলদাক ধন্যবাদ দিব লাগিব আমাৰ অল অভাৰ ইণ্ডিয়া আমি য'ত যাম মানে গোটেইখিনি তাৰে লোকেলছ বাইকাৰ্ছবোৰৰ লগত আমাক কানেক্ট হৈ গৈছে আমি য'ত যাম সিহঁতে আমাক মানে আদৰিব থাকিব মানে ঠিক আছে বিকাশ শুভেচ্ছা দিলোঁ বহুত বেছি ধন্যবাদ বিকাশক মই কৰিলোঁ প্ৰণয়দালৈ বহুত বেছি ধন্যবাদ আৰু মাই নিউজ এনে আপোনালোকে চাই থাকিব ঠিক আছে বিকাশ উইচ ইউ অল দ্য বেষ্ট থেংক ইউ ছ' মাছ অ'কে বিকাশ যাব প্ৰণয়দাৰ মই নাই নাই ঠিক আছে আশীৰ্বাদ এটা লৈছোঁ প্ৰণয়দাৰ এটা হ'ব আশীৰ্বাদ লৈ লৈছোঁ বিকাশক শুভেচ্ছা দিলোঁ ভালকৈ গৈ আহক জাৰ্ণি সফল হ'ব ঠিক আছে অ'কে অল দ্য বেষ্ট যোৱা আগবাঢ়া তোমালোকে বিকাশৰ জাৰ্ণিটো আমি দেখুৱাইছোঁ তেওঁলোকে এতিয়া ইয়াৰ পৰা ওলাই যাব তেওঁলোকে আহি আছে অঁ ইয়াত ৰখিবা আচ্ছা ঠিক আছে এইফালে আৰু এজন বাইকাৰ্ছ আহিছে সমীৰণ ৰেডি হৈ আছে পূৰা যাবলৈ পুৰা একেবাৰে যাবলৈ ৰেডি এক্সপ্ল'ৰ কৰিম অল ইণ্ডিয়াৰ এটা পাৰ্ট হ'লেও এক্সপ্ল'ৰ কৰি আহিম এইটো তোমাৰ ছেকেণ্ড বাইকিং নি নে আগতে আৰু কৰিছা আগতে মই বাইক চলাইছোঁ বহুত জেগাত কিন্তু ব্লগিং কৰা নাছিলোঁ তো ব্লগিঙৰ ক্ষেত্ৰত আমাৰ অসমৰ বাহিৰত ফাৰ্ষ্ট টাইম গৈ আছোঁ ব্লগিং কৰি কিনে অসমৰ ৰাইজৰ কাৰণে আচ্ছা বঢ়িয়া বঢ়িয়া আমাৰ উজ্জ্বল আছে উজ্জ্বল বৰা এজন খুব থাকে তেওঁ খুব ভাল ৰাইড কৰে উজ্জ্বল কি ক'বা ৰাইডটোৰ বিষয়ে ভাল ধুনীয়া এটা ইনিচিয়েটিভ লৈছে আমাৰ অসমখন বাহিৰত গৈ পেলাই দেখুৱাবলৈ বিচাৰিছে যিহেতু আমাৰ অসমখন ইমান ৰসাল ইমান মানে গ্ৰীনেৰী চব পিনে বহুত বস্তু আছে যিখিনি আমি এতিয়া এক্সপ্ল'ৰ কৰিব লাগে চ' বাহিৰৰ মানুহখিনিয়ে গম পাওক এইখিনি কথা আমাৰ অসমখনত কি আছে আৰু আমাৰ এইকেইজন আজি ৰাইডাৰ ওলাইছে চ' তেওঁলোকক মই বেষ্ট উইচেছ দিছোঁ যে ধুনীয়াকৈ ৰাইডটো কৰক আৰু অসমখনৰ বিষয়েও বাহিৰৰ মানুহখিনিক জানক আৰু বাহিৰৰ কালচাৰটো জানক চ' এটা মানে কি এইটো আমাৰ ৰাইড কৰিলে এটা ভাল কথা হয় যে আমি কথাখিনি জানিব পাৰোঁ বাহিৰৰ মানুহখিনিৰ লগত আমি যেতিয়া লগ হ'ম বাহিৰৰ কালচাৰটোৰ বিষয়লৈ জানিব ভাষা কি আমি যেনেকৈ এখন ষ্টেট পাৰ হৈ যাম এটা কথাই শিকিবলৈ পাম চ' তেওঁলোকক এটা বেষ্ট উইচেছ থাকিলে ঠিক আছে বঢ়িয়া বঢ়িয়া চব এতিয়া সাজু হৈছে যাবৰ কাৰণে গোটেইবিলাক ৰেডি হৈছে আমি ফুৰিছে তেওঁলোকে আৰু তেওঁলোকে যাবলৈ গৈছে তেওঁলোকে বিকাশ আমি যাবলৈ ৰেডি প্ৰণয়দাৰ আশীৰ্বাদ লৈ আমি সকলোৱে এতিয়া যাবলৈ ৰেডি থেংক ইউ ঠিক ছ' আছে মাছ প্ৰণয়দা ঠিক আছে শুভেচ্ছা দিলোঁ অ'কে বাইকত উঠা যোৱা মই দূৰৰ পৰা লৈ আছোঁ মই যোৱা থেংক ইউ ছ' মাছ শুভেচ্ছা জনালোঁ শুভেচ্ছা ভালকৈ গৈ আহা দেই ঠিক আছে গোটেইবিলাক যাবলৈ সাজু হৈছে এতিয়া দেখিবলৈ পাইছে বাইকখন ৰেডি হ'ল আৰু গোটেইবিলাক এতিয়া ইয়াৰ পৰা যাব আজি চিলিগুৰি যাব Are you ready? Ready. Next level. Next level. বঢ়িয়া বঢ়িয়া এয়া তেওঁলোকে এতিয়া গোটেইকেইজন সাজু হৈছে যাবৰ কাৰণে
আজি তেওঁলোকে ইয়াৰ পৰা যাব শিলগুৰি অভিমুখে। বাটত হয়তো দুই এঠাইত অলপ ৰখি পেলাই দুপৰীয়া আহাৰ গ্ৰহণ কৰিব, কিন্তু যিমান পাৰে সোনকালে যাব খুজিছে তেওঁলোকে। ফোন কৰি দিছোঁ বাইকখন আছে যে সেইখনৰ লগত বিৰাট ধুনীয়া জেগা সেইখন। এই শিলিগুৰিলৈ গ'লে অকণমান যদি পোহৰ পায়তো আৰু ধুনীয়া মানে সেইখন চবতকৈ পুৰণা ব্ৰিজ। গোটেইখন বাইক এখন KTM বাইক, এইখন প্ৰায় 4 লাখ টকীয়া বাইক। এইখন বাইকত যাব সমীৰণ কোন এইখন সমীৰণৰ বাইক। আৰু সমীৰণ কি KTM কি এইটো এইখন দুইখনেই একে 390 ছেম বাইক আচ্ছা। এইখন বাইক লৈ পেলাই যাব। আৰু কেনেকুৱা এইখন বাইকৰ হেৰি মাইলেজ চাইলেজ কেনেকুৱা? মাইলেজটো সিমান বেয়া নহয়, মাইলেজটো মানে বাইক হিচাপত পাৰফৰ্মেঞ্চ হিচাপত মাইলেজটো বহুত ধুনীয়া হয়। আচ্ছা বঢ়িয়া। এতিয়া 8টা বাজিলে ন, দেৰি হৈ যাব। এই গাড়ীখন আগতে আহিল। অঁ থেংক ইউ, ভালকৈ যোৱা, ধুনীয়াকৈ ৰাইড কৰি আহা। আৰু তুমি গোটেইখিনি ক'লে ক'ত কি কৰিব লাগে আৰু ধন্যবাদ তোমাক। গোটেইখন বাইক ইয়াৰে পিছে দুখনহে যাব অল ইণ্ডিয়া ট্ৰেভেলাৰ, বাকী এখন ইয়াত যাব। যোৱা উঠা বাইকত, বাইক ষ্টাৰ্ট কৰা। লাইট জ্বলাই দিবা খালি, লাইটবিলাক তেওঁলোক এতিয়া বাইক লৈ ষ্টাৰ্ট হ'ল আৰু এই জাৰ্ণি আৰম্ভ কৰিব গৈ আছে। অ'কে, অল দ্য বেষ্ট সমীৰণ, বাই 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 বাই। তেওঁলোকে ইতিমধ্যে ওলাই গ'ল বাইকিঙত। আৰু আপোনালোকে এই বাইকিঙৰ বিষয়ে সময়ে জনাই ৰাখিম। সেই জানিবলৈ চাই থাকিব মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ প্ৰণয় বৰদলৈ।